এয়া মই প্ৰথমতে লৈছোঁ অলপ চিকেন, তাৰ লগত লৈছোঁ অলপ অমিতা, দুটা কেঁচা পিঁয়াজ মিহিকৈ কাটি লৈছোঁ, আৰু লৈছোঁ এটা ডাঙৰকৈ আলু কাটি, আৰু লৈছোঁ অলপ আদা নহৰু পেষ্ট, আৰু লৈছোঁ এখিলা তেজপাত, আৰু লৈছোঁ অলপ শুকান জিৰা, গোটা জিৰা, আৰু লৈছোঁ দুটা পুৰি লোৱা শুকান জলকীয়া আৰু ডালচেনি এডাল, আৰু লৈছোঁ কেইটামান জালুক আৰু দুটা লং, আৰু লৈছোঁ এটা কেঁচা জলকীয়া। এইখিনি মই এতিয়া গেছত উঠাই থোৱা কেৰাহী এটাত পানী গৰম হ'ব দি থৈছিলোঁ। এইখিনিত এতিয়া মই প্ৰথমতে শুকান মছলাখিনি দি ল'ম। এয়া প্ৰথমতে মই ডালচেনি দি দিলোঁ, তাৰপিছত দিলোঁ মই গোটা জালুক আৰু লং দুটা, এইখিনি ইয়াতে দি দিলোঁ। তাৰপিছত এয়া গোটা জিৰাখিনিও দি দিলোঁ, এয়া তেজপাতখিলা দিলোঁ। ইয়াৰ পিছত মই শুকান জলকীয়া দুটা দি দিলোঁ। এইখিনি এতিয়া অলপমান উতল আহিব দিলোঁ। পানীখিনি উতল অহাৰ পিছত মই ইয়াত মাংসখিনি দি দিলোঁ। মাংসখিনি দিয়া হোৱাৰ পিছত অলপ লৰাই দিলোঁ। তাৰপিছত ইয়াত মই 1 চামুচ নিমখ দি দিলোঁ। নিমখখিনি দিয়া হোৱাৰ পিছত মই ইয়াত এতিয়া পাচলিখিনি দি দিম। এয়া অমিতাখিনি দি দিলোঁ, আৰু দিলোঁ আলু, তাৰপিছত দিলোঁ এয়া কেঁচা পিঁয়াজ, তাৰপিছত এয়া নহৰু বটা, তাৰপিছত দিলোঁ মই এয়া আদা বটাখিনি, তাৰপিছত এয়া শেষত কেঁচা জলকীয়াটো দি দিলোঁ। এইখিনি এতিয়া মই অলপ ভালদৰে লৰাই দি ঢাকনিখন লগাই দিম। 5 বা 10 মিনিট সিজিবলৈ দি থলোঁ। এয়া ঢাকনি গুচাই চালোঁ, ইমান ধুনীয়া উতল আহিছে। ইয়াত মই অলপ হালধি দি দিলোঁ আধা চামুচ, আৰু আধা চামুচ জিৰা গুড়ি দি দিলোঁ, আৰু অলপ ৰেড চিলি পাউডাৰ দি দিলোঁ। যিহেতু বইল চিকেন, গতিকে অলপ কালাৰটো আহক। আৰু এয়া মই কাটি থৈছিলোঁ এটা বিলাহী, এইখিনি দি দিলোঁ। বিলাহীটো আপোনালোকে বিলাহী নিদিলেও হ'ব, যিহেতু অমিতা দিয়া আছে, বহুতে অমিতা দিলে বিলাহী নিদিয়ে। তথাপিতো মই কালাৰৰ কাৰণে দি দিলোঁ, আৰু ইয়াত ঢাকন লগাই সিজিবলৈ দি থলোঁ। এয়া ঢাকনি গুচাই চালোঁ, ধুনীয়াকৈ এটা উতল আহিছে। এয়া সিজিব লৈছে। এইখিনি অলপ পিছত হৈয়ে যাব। এয়া ধুনীয়া। কোনে ক'ব এইখিনি মই তেলেদি বনোৱা নাই বুলি। এয়া মই কেঁচা গোন্ধটোৰ কাৰণে এয়া নৰসিংহৰ পাত অলপ দি দিলোঁ। মাংসটো যিহেতু মই ভাজি লোৱা নাই, তেল দিয়া নাই, গতিকে এটা যে ভাল গোন্ধ আহে। এয়া ঢাকনি দি লগাই থৈ দিলোঁ। এয়া হৈ গ'ল। এতিয়া ইয়াত মই চাৰ্ভ কৰি ল'লোঁ বাতি এটাত। ইয়াত মই এচামুচমান ঘিউ দি দিলোঁ। আপোনালোকে ঘিউ নিদিলেও নাই, মই দিলোঁ বাৰু। এয়া মোৰ যদি এইটো আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে আপোনালোকেও বনাই খাবচোন। এইটো স্বাস্থ্যৰ কাৰণেও ভাল। আৰু মোৰ যদি এয়া ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।